নমস্কাৰ বন্ধুসকল, আসাম গভ জব্দলৈ আপোনালোকক স্বাগতম। আজি আমি আলোচনা কৰিম অসম গভৰ্ণমেণ্টে মুকলি কৰা নতুন পদৰ বিষয়ে। বন্ধুসকল, এই পদকেইটা বহুত ভাল পদ ওলাইছে আৰু ইয়াত চেলাৰীটো বহুত ভালেই দিছে। আৰু বন্ধুসকল, ইয়াৰ আগতে যদি আপোনালোকে আমাৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক। আৰু যদিহে ছাবস্ক্ৰাইব কৰিলে তেনেহ'লে ওচৰত যিটো বেল আইকন আছে তাকো টিপি দিব, তাকে আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ' প্ৰথম নটিফিকেশ্যন যাতে আপোনালোকৰ ওচৰত পায়গৈ। বন্ধুসকল, চাওঁ আহোঁ ইয়াত পষ্টসমূহ। এইটো পষ্ট ওলাইছে আপোনালোকৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন আসাম ভৱন ৰিক্ৰুইটমেণ্ট 2026 টেলিফোন অপাৰেটৰ পষ্ট। আৰু ইয়াত পষ্টটোৰ নাম হৈছে টেলিফোন অপাৰেটৰ। আৰু ইয়াত টোটেল পষ্ট ওলাইছে 6টা। ইউআৰসকলৰ বাবে 3টা, OBC আৰু MOBC সকলৰ বাবে 1টা, STHৰ বাবে 1টা, EWSৰ কাৰণে 1টা। আৰু ইয়াত আপোনাৰ চেলাৰীটো দিয়া হৈছে 14,000ৰ পৰা 49,000 আৰু GP দিয়া হ'ব 5,600। এইটো থাৰ্ড গ্ৰেড পষ্ট হয়। আৰু ইয়াত আপোনাৰ বয়সৰ লিমিটেডটো দিছে 18 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছৰ ভিতৰত কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু লগতে SC সকলৰ বাবে 5 ইয়াৰ্ছ আৰু OBC MOBC সকলৰ বাবে 3 ইয়াৰ্ছ ফ্লেক্সিবল দিয়া হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া হৈছে কেণ্ডিডেট এজন কমেও মেট্ৰিক পাছ কৰা হ'ব লাগিব। আৰু লগতে ইয়াত কৈ দিছে যে অনলি ইন ছাৰ্ভিচ কেণ্ডিডেট উইল বি কনচিডাৰ্ড ফৰ দ্য এপইণ্টমেণ্ট। ইয়াত লিখিছে যে ইয়াত চাকৰি কৰি থকা সকলেহে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো একো দিব নালাগে। আৰু ইয়াত আপোনালোকক কেনেকৈ এপ্লাই কৰিব দিছে, আপোনালোকে যিসকলে ইয়াত চাকৰি কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব লিখিছে। আৰু তেওঁলোকে যদি আবেদন কৰিব বিচাৰে তেনেহ'লে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ ষ্টেণ্ডাৰ্ড ফিল আপ কৰিব লাগিব আৰু ডাকৰ যোগেদি আপোনালোকে পঠিয়াব লাগিব। আৰু লগতে ইয়াত কোৱা হৈছে 5 টকীয়া এটা ডাক ষ্টাম্প লগাই দিব লাগিব। আৰু লগতে ইয়াত আপোনালোকৰ তলত যিখিনি ডকুমেণ্টছৰ বিষয়ে লিখি দিছে, আপোনালোকে এখন পাছপৰ্ট চাইজৰ আপোনালোকে ফটো দিব লাগিব। তাৰপিছত চাৰ্টিফিকেটসমূহৰ যিখিনি বাৰ্থ চাৰ্টিফিকেট আছে, মানে এডমিট কাৰ্ড, HSLC মাৰ্কশ্বিট, সকলোখিনি চাৰ্টিফিকেট যিখিনি আছে মাৰ্কশ্বিটৰ সহায়ৰ পৰা ধৰি পেলাই আপোনালোকৰ এডমিট কাৰ্ডসমূহ সকলোখিনি দিব লাগিব। কাষ্ট চাৰ্টিফিকেট দিব লাগিব। আৰু চবতকৈ ইম্পৰ্টেণ্ট হৈছে আমাৰ কোৱা আছে যে আপোনালোকে যিটো পষ্টত আপোনালোকে অলৰেডি চাকৰি কৰি আছে তাৰ বৰ্তমানৰ যিখন এপইণ্টমেণ্ট লেটাৰ হয় এই লেটাৰখন আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে এইখিনি কৰাৰ পিছত আপোনালোকে এই এড্ৰেছত প্ৰেৰণ কৰিব লাগিব। এড্ৰেছটো হৈছে ডেপুটি ছেক্ৰেটাৰী টু দ্য গভ অফ আছাম, জেনেৰেল এডমিনিষ্ট্ৰেটৰ B, ডিপাৰ্টমেণ্ট, 2nd ফ্ল'ৰ, ব্লক A, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 6। আৰু ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 28 মাৰ্চ 2024 PM লৈকে। বন্ধুসকল, এই হিচাপত যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰক। আৰু যদিহে সকলোৱে নাথাকিব, কাৰণ সকলোৱে যে এনেকুৱা চাকৰি কৰা হ'ব এইটো তেনেকুৱা যেন নালাগে, তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব। তাত কোনোবা এটা ভিডিঅ' নিশ্চয় আপোনালোকৰ কামত আহিব। অন্য পদতো আপোনালোকে আবেদন কৰিব পাৰিব। সেইটো কাৰণে আমাৰ অন্য ভিডিঅ'সমূহ চাই থাকিব। সেইটো কাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।